নমস্কাৰ বন্ধুসকল, অন্য এটা লং ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মানে জিমৰ খানা আছে আজি এটা, আৰু সকলোখিনি জিমৰ গৈছে। মই ইয়াতে ব্ৰইলাৰটো ল'ব ঘৰৰ আগত ৰখি আছোঁ। ব্ৰইলাৰটো লৈ ময়ো গুচি যাম। মজা প্লেচ এটাত আজি খানা হ'ব, আপোনালোকে চাই মজা পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব্ৰইলাৰ আহি গ'ল, এয়া ব্ৰইলাৰ জোখা হৈ আছে ইয়াতে আমাৰ গাইছ। লাইফত এটা বস্তুৱে বেয়া পাওঁ মই, সেই কামটো হ'ল ৰখা কামটো। খাপলাক মানে ইমান টাইম ৰখিব লগা হৈছে। মই ইয়াতে সদায় ইয়াতেই বহি থাকিব লাগে। জিমত গ'লেও ৰখিব লাগে, এটা গ'লেও ৰখিব লাগে। এই 5বাৰ ফোন কৰিলে আহি আছোঁ হৰণ মাৰি দিয়ে গাড়ীখনে। কি ক'ম মই এতিয়া, আজি সি আহক। এই গাইছে এই 2 ঘণ্টামানৰ মূৰত এইয়া দেখা দিছে ক'বাৰ পাই। এনেকুৱা অসৎ চলি ক'ৰবাত দেখা পায়নে? এই সোনকালে আছে আকা কে গাইছ। ফাইনেলি আমাৰ ব্ৰইলাৰ লোৱা হৈ গ'ল। এতিয়া এইফালে আহি পাইছে একদম। কেইটা বাজছি এতিয়া? মোটামুটি এতিয়া টাইম হৈছে 12টাই বাজিল। আহি পাইছে। অঁ, তাৰপিছত এই প্ৰভু আহিছে। এই প্ৰভু কিবা কাম কৰিব দিছোঁ, গৰু ছাগল আনিব দিছোঁ তাক। আমাৰ তাত অহা দেখি আমাৰ ব্ৰইলাৰ চইলাৰ ৰেডি হৈ গৈছে। আমি এতিয়া যাওঁ বঢ়িয়াকৈ। তো গাইছ, আমি এতিয়া খানাক লৈকে ওলাই গ'লোঁ। গাড়ীৰ মাত চাওঁ। It's called Mama Scooty. বলক ডাইৰেক্ট ফাইনেল ডেষ্টিনেশ্যনত লগ পাই আছোঁ আপোনালোকক। তো গাইছ, এতিয়া আমাৰ মাংস কটা হৈছে। এয়া পুৰা চবেই লেকচাৰ মাৰি দিছে আৰু তামাম গৰম একদম। চোলা তোলা খুলকাই লৈছোঁ, উপায় নাই। বোলে জামালুকু দিওঁ, জামালুকু দিওঁ। চেফ ডাংগাৱালা আজি কি চেফ ডাংগাৱালা কেনে অলপ মন্তব্য দিয়ক খানাটোৰ ওপৰত। মাইকেলে কিন্তু পৰি হলিও আছে দেই। এইফালে আমাৰ মাংস গেলে, এইফালে জামালা কৰি ধৰি আছে। মাইকেলে কি আমরা এইয়া মাইকেলে রেগলে আছে আজি 3 মানুহ বেছি। বাকি ইফালে আমাৰ জুই মেখলা কিনিব লাগিব। মাইকেল ও গেলে, মাইকেল তো মেখলা কিনিব লাগিব। দিদি উই বা খ্ৰীষ্টান বস্তি হয়তো আমাৰ। এতে মাইকেলে আমাৰ কি কৰিছে? মাইকেল আলু পিঁয়াজ বঢ়িয়া কাট। এইফালে এই আংকেল লেকচাৰ মাৰিছে। আৰু এহেঁতৰ কি হৈছে? ক'বাত আহিলি গেম বেয়া ভাষা কি গাইছ। এই আৰু কি ক'ম, খানা খাবা আহি কিনে এইগিলা নাটক চুটাই থাকে। এইফালে জুয়ে উঠোৱা নাই। এইয়া হ'ব, এইবাৰ খানা হ'ব। খাম দে আৰু নেকি? খাম আমি খানা খাব আছো। খৰি চৰি একো নাই। এই খৰি নিমখ আৰু কিবা আনবা দিছো। তাও কি মামাৰ স্কুটি লৈ এহেঁতেতো বেকাৰ সন্থা পুৰাতে বহি আছে। এই ৰিংকুৰা আহিছে, কাম ভালকে এইখিনি গাটা আছে। হা কি এই মৰিলে আজি উঠোনে উঠোনে আজি উঠোনে ৰিংকুৰা পানী ঢালিলে ভালকে উঠি বোলে। কাটো এই মাইকেল গাইছ, বহুত কষ্ট কৰিলো। জুইকুৰা নুঠে, কি কৰো আমি? এইটো প্ৰভু গেছি, স্কুটিখন উলিয়াই লওঁ। প্ৰভু আৰু যিমান আছে এতিয়া স্কুটি লৈ কি আনছে? খানা হৈ গেছি না? এই যাও কৰবে খেৰ বতাই জানছি। তো গাইছ, আমাৰ মানে এতিয়া চেফটোক এটা সন্মান দিয়া হ'ব। সন্মান দিব চেফটোক, সন্মান দে। এই আমাৰ মহান পিকনিকত সকলো অহাৰ কাৰণে ধন্যবাদ জনাইছো। কেইগৰাকীমান ব্যক্তি আমাৰ ইয়াত উপস্থিত নাই। আমাৰ হেড চেফ হিচাপত উঠে ভাল এটা সন্মান দিম বুলি ভাবিছো। আমাৰ শেখ ডাংগাৱালাৰ আমাৰ যিটো সুন্দৰ
সুন্দর সুন্দর একদম সেফ ডাঙ্গাওয়ালা সে দেখালে শেয়ার সে দেখালে শেয়ার জুচি ইয়া ওই পুরা আছে ইনতেছি বলে না হত হেৰি কৰিব লাগে নেমুটো আছি ল'ব লাগে চেল মাংস নাভাঙে গম পাইছে জানা বলে না হত নেমুটো আছি দিবি সানি লবি মাংসটো নাভাঙে নিমন দিবা দে এ মই হাসিলো ফুকো নেমু চেনে ধান দিব নাছিলো ভাল গাইস খানা বনাই আছে এইফালে এইফালে খানা বনাই আছে আজি আকৌ গৰমটো অলপ বেছি খক হৈ দি আছে তো মই এতিয়া অলপ বহি আছোঁ কি মজা চাওকচোন আপোনালোকে কি মজা ঠাই একদম বঢ়িয়া পিকনিক স্পট হয় এই চাও গাইস আমার মাংস খাওয়ার খকতে খাত দিতে কাজে লাগছি এই চাও খার তো মোৰ ওপৰত নপৰবি দেই এই বুঢ়া খাৰ এইকেইটা কি এই গাইছ বেলেগ খা নাই স্প্ৰাইট খাইছো নামানো শুন কিমান এটা ফালতু নকৰবি বেলা আমাৰ আঞ্জা হৈছে বুঢ়া দিন বুঢ়া গাইছ আঞ্জা কালাৰ চাও এই কালাৰ চাও কালে এ দেখ 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 গানতে মাৰি দে এ গান অটোৱালা মই তে মাইকেলি ও ডব্লিউ আছে পেটলা আৰু মাইকেলি এই তো হাত ধৰি ডাব্লিউ এয়াৰ গাইছ আৰু এয়াৰ ডাব্লিউ হ'ব আজি বাকী আঞ্জা পুৰা জুই ফিট ফাট অলপ চাকি যাওঁ হ'ব হ'ব নাপাও গাইছ চাকি খাব আনছি ধোৱা তামাম এয়া এই ব্ৰইলাৰ বুলি ক'বাই নোৱাৰি হা হে আৰু মস্তি মস্তি একদম মজা বনাইছে নিংগুৰাই আমাৰ মানে আইডিয়াটো চেঞ্জ হৈ গ'ল মানে কি পোলাও বনাই দিব এই পেকেট আনিছিল পোলাওত দিবাক লাগে আধা খাই খাই শেষে কৰিছোঁ মানে আমি ভাত খোৱা কথা আছিল ভাত আৰু মাংস কিন্তু ভাত মাংস বাদ দি আমি ডাইৰেক্ট এতিয়া পোলাও হৈ যাব পোলাও কিবা এখন হৈছে এতিয়া আমি ঘিউ দি কিনে চাউলটো এনেকৈ ভাজি লৈছোঁ আৰু এইফালে মাংসটো কাঢ়ি থৈছোঁ ইফালে কাঢ়িটো আছে এইটো মাংস আৰু এই মই যে কৈছোঁ গাইছ এনেকুৱা পগলা চলি থাকে সেয়া এনি টাইম গেম আমাৰ মাংস হিচাৰি মাংস খিচাৰি এইটো এইটো নতুন চেফ ডাংগাবালা খিলে ডেকা খালে দে গান মাৰ চেৰেঙা ৰঙা ৰঙে দে গান এটা মান না ৰে তেৰি এই মৰিলে ই বাদাল ফালো চাও দহান দিছিল यार देखो हमारा बिरयानी हो गई अभी थोड़ा सा मसाला चल रहा है मसाला चल रहा है टेंशन अबे हिंदी असम में नहीं बोला जाता है हिंदी में नहीं बोला जाता है हम आसामिस कहते हैं কেনে খবৰ ইয়াত দুখ লাগছি ভাত বনাম বুলি ভাবছিলো কি খবৰ ভাল লাগা নাই দেখি ভাল লাগা নাই নহয় দেখি ভাল লাগা না খাই ভাল লাগবো আলু চালু এনে গেছি নাযায় আলু এনে চব খাওয়া হব হৈ গেল ফাইনালি আমাৰ কে হালি তো কে খাবা দিয়ে না এটা নিয়ম দিছি নাখাবি ৰ মই দেখাই আছো নাখাবি জুলুম লইলে তারপর টেস্ট তার বেয়া কবি ফুসকা ওয়াও এ গুরম কেনে লাগছে এ মজা ভাল লাগছে খজা আছে বুকদান নেতা মারি দে বুকদা এ আই গেছি পাগলা এ হাবলা যাবরে কা যাইব মাই হে বয়া খাবা তো তলাত লাগিছে ই গডি টক চাওয়ে গাইস ই ভাল এতিয়া আমাৰ এই আলু ভাজা পানী ঢালি দিছি পানী এই দি মানে এই জুই নাই ইবেলা গিলে বৰে আৰু এটা মানে এটা এই মজা এখন ভালকে জলটো আছে জলটো ইফালে আছে এই গাইস এই যাও ইতিয়াকলে খানা হোৱা নাই এতিয়া মোটামুটি বাজিল 7টা বাজিল এ পাঁচটাও ও 5টা বাজিল নেকি এই চাও জুই ও কোন ইতিয়া ওপৰত যে দোকান এ দেখি গেছি মাথা গরম হবি হে মাইকেল গাছডাল বলে তোর গার্লফ্রেন্ড ওই তোমার গস সেক্সুয়াল কি ক গাইস ফাইনালি হৈ গেল আমি খাম এইখন মস্ত বিখ্যাত দলঙৰ তলত এ আপলা
আহি যাও চান্দা নাজাৰা গাইছ একদম তো গাইছ এতিয়া আমি খাব লৈছোঁ ঐ ৰিংগুটা কেনে কেনে চলি হাত কেনে গুলি নে কেনে ধীমানে খাৱাই নাই সি বিলে আছে আলুটো দি যোৱা এই কোন মাজত দে গাধা কেনে ৰ'ব খাওঁ এতিয়া খাওঁ গাইছ খাওঁ এতিয়া এটা মোৰ বুঢ়া খাৱালা হ'ল এহেঁতে উঠফেই নোখোজে ইংগুৰা পেৰেল যাব নে আৰু এই যাব এই হাবলা এই স্বভাৱটো বেয়া লাগে আৰু খুচেৰি আছে এই এখন মোৰ কাঢ়ি দেই খুচেৰি আছে গাইছ আমাৰ খানা খাৱালা হৈ গ'ল এতিয়া আমি যাওঁ লাহে লাহে আন্ধাৰো হ'বা ধৰিছি আৰু তো চব এই গেলে প্ৰভু তে বাই বাই